ওলমি ওলমি থাকে দুয়োটাতে হাঁহি। ঐ বাবলু মাই কি হ'লে? তই খোলাই নেকি? তই ভালে কৰিছ আজি কল কালি ৰাতিপুৱা আমি পিকনিক যাব লাগিব নহয়। ৰাতিপুৱা সোনকালে উঠিব লাগিব কালি। কেইটা বজাত? 6টা মানত। মাই আমি কি গাড়ীত যাম? বাছত যাম আকৌ। কিমান মানুহ যাব? মজা লাগিব। দে শুই থাকা এতিয়া, ৰাতিপুৱা মই মাতি দিম দে। ঐ কইনা তুমি মোৰ ঘৰৰ লখিমী। আৰে কিমান যে কাম আছে মোৰ। গোটাই পিকনিকৰ দায়িত্বটো মোকে দিলে। গাড়ী ভাড়া কৰাৰ পৰা বজাৰ কৰালৈকে। গাড়ীখনতো বুক কৰিলো ৰচোন। এতিয়া বজাৰৰ কথাখিনি চিন্তা কৰিব লাগিল। আমি 10জন মানুহ 500 টকাকৈ তুলিলে হৈ যাব। ৰন্ধা যোগাৰ, খোৱা যোগাৰ। মিউজিকৰ ব্যৱস্থাটো কৰিছেনে নাই? মিউজিক কিয় লাগে আৰু? পিকনিকত যদি মিউজিকে নাই, পিকনিক যোৱাৰ লাভ কি হ'ল? নাচি নাচি যাব লাগিব ন। হ'ব মই মেইন কামকেইটা কৰি লওঁ আগে, তাৰপিছত চাই আছো। সেইটোৱেইতো মেইন কাম নে? সিহঁতে অকল নাচিব পাৰিলে হ'ল আৰু নাখালেও হ'ব। ঠিক আছে, মই পেকিংখিনি কৰি লওঁ, আপুনি ক'বলৈ হওক। চাই আছো। হেল্ল' আৰজে, তোমাৰ তাত গান বজোৱা চাউণ্ড চিষ্টেম আছে নেকি? কালিলৈ লাগিছিল তাৰমানে ভাড়াত। ঠিক আছে ৰাতিপুৱা আমাৰ তাত পঠাই দিবা। ৰাখিলোঁ। এইটো কামো হ'ল দে। বাকী মানুহবোৰ পিকনিক খাব যাম মজা। সোনকালে ৰাতিপুৱা হ'ব লাগে আৰু কালি গৰগৰি খাম, মাছ হয়, মাংস হয়। ঐ টেংকি যা ৰাতি হ'ল, শুবলৈ যা। মোৰ শুবৰে মন যোৱা নাই ফূৰ্তিতে। যা ইমান ফূৰ্তি কৰিব নালাগে, যা কাইলৈ কৰিবি। আজি ইয়াতে শুই যাওঁ নেকি? আমাৰ বিচনা নাই নেকি শুবলৈ? বিচনাত শুবে যা। ইয়াৰ টোপনি আহিলে। থাকক দে ইয়াতে, মাও শুই যায়। কালি ৰাতিপুৱা উঠিব লাগিব, পিকনিক যাব। পেকিং হ'লনে? মাৰ চালা তাক, মাৰ হেডশ্বট মাৰ। গ্লুৱাৰ ল'ব, গ্লুৱাৰ। আমি যাবাই লাগব বুৱা। গুলু মোক মাৰবে আছে। ফ্ৰী ফায়াৰৰ কিং হয় মই। ঐ ফ্ৰী ফায়াৰৰ কি? এই দুইটা আছে শেষ। এইমাত্ৰ দেখোন শব্দ আহিছিল, ই শুই আছে দেখোন। সোনকালে শুই ঠিকে কৰিছা, কালি ৰাতিপুৱা উঠিব লাগিব নহয় পিকনিক যাবলৈ। দে গুড নাইট। দেউতা গ'ল ন? য়েছ মাৰ চালে মাৰ। ইৰাকৰ প্লেয়াৰ হয় মই, মোক পাৰিবি খতম কৰ চালে। য়েছ জয় বুৱা। ঐ বাবলু, ৰাতিপুৱা হ'ল উঠ। আৰে মাই অলপ শুব দিয়া না। উঠ পিকনিক নাযায় নেকি? গা পা ধুই লওঁ, যা। পিকনিক যাম। যা গা পা ধুই নতুন কাপোৰ পিন্ধি ল। য়েছ। টেংকি ক'ত গ'ল? ইয়াতেতো শুইছিল ৰাতি। টেংকি মই বাথৰুমত গা ধুই আছো। বা আজি নকওঁতে গা ধুবা গ'ল পিকনিকৰ কাৰণে। দে গা ধুই ৰেডি হ। পিকনিক যোৱা বাছ আহিছে বোলে। সকলো আহিছে নে? কোনোতো ৰোৱা নাই? আহিছে সকলো আহিছে। সেই বলিও এবাৰ গণিলো আমি কেইজন আছো। ভীমৰাজ তুমি গনাই। মই 3 গলিয়ে গণিব জানো। নালাগে মই গণিম ৰ। 1 2 3 4 5 6 7 8 9 10 মোক ধৰি 11টা। ঠিকে আছে না? এতিয়া বাছ কয় মেইন ৰাস্তাত আছে। ভোলা এটা কেমেৰা লৈ আছে। তাকো দিয়া চালা। ভোলা মোক উঠাব দে ফটো। সোনিয়া তোমাৰ কাৰণেতো আনিছো মই কেমেৰাটো। ওস্তাদি। বলা বেগ কেইটা লোৱা আৰু বাছত বলা। নাচি যাম দেই। আগৰ চিটত মই বহিম। সকলোৱে গাড়ীত উঠছি নে? উঠছি গাড়ী যাবা দি। ড্ৰাইভাৰ বল গাড়ী বল। বাছ মই বলছো। এতিয়া গান দেখোন আহি দিব ৰয়। ড্ৰাইভাৰ কিবা ভাল গান লগাই দিবিচোন। ভীমৰাজ ভাত চাত বনাত সহায় কৰি দিবি। এইটো ক'ব লগা কথা নে? ইয়াতে নাচিব নালাগে, চলি থকা গাড়ী তাতে নাচিবি পথাৰত। তুমি বঢ়িয়া মেকআপ কৰি আহিছা কিন্তু। নাই বেছি কৰা নাই, এনে অলপ। ভোলা তাতে নদী আছে নে? আছে কি জানি? গা ধুব লাগব পুৰা নদীত সাঁতুৰি। ভীমৰাজ পিকনিক খাব যাম বুলি তুমি তাতে চাৰ্ট পিন্ধি আহিব পাৰা, এনেকে খালী গা অহা নাই। মোৰ এটা চাৰ্ট আছিল কিন্তু ধুই দিছিলো, শুকোৱা নাই। মোক হ'লে সুধিব লাগিছিল। মোৰ বহুত চাৰ্ট আছে, মই দিলো হয় নহয়। দে হ'ব দিয়া, ইমান দূৰততো নাযাওঁ। ভোলা চা জেচিবি মাটি আন দি আছে।
মালতী বাইদেউ জংঘলৰ ৰাস্তাবোৰ ভাল লাগে কিন্তু পুৰা গছ গছনি চায়ে আৰু পুৰা মজা শান্ত পৰিৱেশ কিন্তু কেতিয়াবা হাতী বাঘ চাপ ওলাই সেইকাৰণে ভয় লাগে অঁ ইয়াত মানুহৰ ঘৰ চৰ একোৱেই নাই দেখোন পুৰা জংঘলে এইবোৰ ৰাস্তাৰে ৰাতি আহিলে ভয় লাগিব ঐ বাছ কিয় ৰখালি ঐ আৰে আগত মানুহ এই জংঘলত কোন মানুহ আমি হলো ডাকু ডকাইত লতেৰা খপাধাৰা কোনেও হুঁচিয়াৰি নকৰিবি নিজৰ নিজৰ চিটত বহি থাক ঐ তহঁত কোন হয় বাছত কেনেকৈ সোমাই আহিলি এইমাত্ৰ কলো শুনা নাপালে বুঢ়া আমি ডকাইত ঐ ল'ৰা আকৌ হুঁচিয়াৰি নকৰিবি এইটো আকৌ খেলা পিষ্টল নহয় আচল পিষ্টল ইয়াত গুলি আছে মাথাত কমাই যাব তুমি যে ঐ তহঁতক লাগে কি আমাক লাগে পইচা মানি ৰুপিয়া ঐ কেপি কথা মোবাইল লৈ ল নহ'লে পুলিচক ফোন কৰিব বিমল দা ঐ সকলোৰে হাতত মোবাইল আছে যদি মোক দি চুইচ অফ কৰি ঐ লোৱা ঐ ল'ৰা তোৰ মোবাইল আছে নেকি নাই মই দেউতাক কিমান ক'লো মোবাইল এটা কিনি দিব নিদিলে চুপ থাক এতিয়া লগত সোণা গহনা পইচা যিমান আছে আমাক দি দিয়া আৰু মোবাইল ঘড়ী আছে যদি দি দিয়া নেদিলে নিদিলে এইটো দেখিছা এইটো শক্তি চাগে গোলাই গোলাই সকলোকে শেষ কৰি দিম পিছত বহি থাকিব পৰা আৰে মই কি কৰিম সিহঁতৰ হাতত পিষ্টল আছে চুৰি আছে দিয়া জলদি দিয়া আমাৰ টাইম নাই পিকনিক খাবা আছিলো কি হ'ল ঐ বিমল দা ইয়াতে একো একশ্যনে লোৱা নাই দেখো কি কৰোঁ হয় নেকি কেপি তুমি একশ্যন লৈ লোৱা নহ'লে ঠিক আছে সেই আপি শুন তই জলদি টকা ওলাও নহ'লে ইয়াৰ গল কাটিলো দিম তাইক এৰি দিয়া প্ৰথমে দিয়া আৰে টিকলি কাকো নকৰিবা সকলোৰে তাতে যিমান যি পইচা আছে দি দিয়া লোৱা বেগত ভৰাই দিছোঁ পইচা গহনা চব ঐ বিমল দা তুমি পইচাটো লোৱা মই এক ধৰি আছোঁ ঐ ল'ৰা আকৌ বদমাচি নকৰিবি দেই বহি থাক দিয়া লোৱা ঐ কেপি পইচাৰ বেগ পালোঁ বলা ঐ ছোৱালী যা চিটত বহা বিমল দা বলা ভাবিছিলোঁ কি হ'ল কি পিকনিক খাবা আছিলোঁ আমাকে লুটি লৈ গ'ল ইমান দিন নে বেয়া আমাৰ এতিয়া কি কৰিবা এতিয়া ঘৰত ঘূৰি যাব লাগিব উপায় নাই বেলেগ চব লুটি লৈ গ'ল আমাৰ মোবাইলটো লৈ গ'ল মই আজিৰ পৰা ফ্ৰী ফায়াৰ ক'ত খেলা ড্ৰাইভাৰ বাছ ঘূৰা ঘৰত বল দাদা মোৰ DSLR কেমেৰাটো লৈ গ'ল মই লগৰ ছোৱালী এটাৰ পৰাই খুজি আনিছিলোঁ এতিয়া তাক কি ক'ম মোৰ ফটোতে সপোনবোৰ গ'ল আমাক ভিখাৰী কৰি দিলে মই এই চৰকেইটাক এৰি নিদিওঁ এদিন নহ'লে এদিন ধৰিমে কেপি আৰু বিমল নামকেইটা মনত ৰাখিব লাগিব